Hello guys, welcome to my channel. Orunudoi ফৰ্মখন কেনেকৈ ডাউনলোড কৰে, কি গাইডলাইন লাগে, কি ক্ৰাইটেৰিয়াছ আছে অৰুণোদয় আঁচনিত বলকচোন চাই লওঁ আজি আমি। প্ৰথমতে এনে গুগলত গ'লো, যাই কেনে ইয়াতে অৰুণোদয় 2.0 ফৰ্ম বুলি মাৰি ল'ব। আপোনাৰ ইয়াতে এনেকৈ আহিব Assam Orunudoi 2.0 স্কিম 2023 এপ্লিকেশ্যন ফ্ৰম আণ্ডাৰ লিষ্ট, এইটো ক্লিক কৰি ল'ব। চাক পেজখন খোল খাই গৈছে Assam Orunudoi 2.0 স্কিম 2023। আপোনালোকে এনেকৈ তললৈকে আহিব। চাক নেম অফ দ্য স্কিম Assam Orunudoi 2.0 launched by Chief Minister Himanta Biswa Sharma, launched on Wednesday 14 December 2022, launch হৈছে 14 ডিসেম্বৰ 2022 আৰু আপোনাৰ এইটো পুৰা বেনিফিট পাব 1250 টকাকে আপোনালোকে বেনিফিট পাব। আৰু এইটোৰ মোডটো হ'ব আপোনালোকৰ অফলাইন মোড আৰু অফিচিয়েল সাইটটো ইয়াতে দি দিছে www.orunudoi.in। Eligibility criteria of Assam Orunudoi 2.0 আপোনালোকে চাই লওক। এলিজিবিলিটি ফেমিলি উইথ উইডোজ, unmarried women, families with a divyangana member, families having a divorced woman, poor families not having ration card, poor families with the ration card, families who own 2 or 3 wheelers and tractor under self-help groups। আপোনালোকৰ ইয়াতে উইডো হ'ব লাগিব, মানে বিধৱা হ'ব লাগিব, আনমেৰিড ওমেন হ'ব লাগিব, বিয়া নোহোৱা মহিলা হ'ব লাগিব, ফেমিলিজ উইথ এ দিব্যাংগনা মেম্বাৰ, আপোনালোকৰ ফেমিলিত কোনোবা বিকলাংগ বা বেমাৰ অসুখ সেইবোৰ থকা হ'ব লাগিব, বা ফেমিলিজ হেভিং এ ডিভোৰ্ছ ওমেন হ'ব লাগিব, স্বামীৰ পৰা পৃথক হোৱা। পুৰ ফেমিলি নট হেভিং ৰেচন কাৰ্ড থকাটো হ'ব, কিন্তু দুখীয়া হ'ব লাগিব। আৰু এটা আছে ৰেচন কাৰ্ড নথকাবিলাকেও পাৰিব, বাট দুখীয়া হ'ব লাগিব। ফেমিলিজ হু অন 2 or 3 wheelers এণ্ড ট্ৰেক্টৰ আণ্ডাৰ চেল্ফ হেল্প গ্ৰুপছ, আপোনালোকৰ 2 or 3 wheelersবিলাকেও পাৰিব, গাড়ী থকাবিলাকে। নট এলিজিবল ফৰ আছাম অৰুণোদয়, আৰু এলিজিবলবিলাক কিবিলাক হ'ব লাগিব, এলিজিবল নথকাবোৰ। ইফ এ মেম্বাৰ অফ এ ফেমিলি ইজ এ গভৰ্ণমেণ্ট এমপ্লয়ী, যদি গভৰ্ণমেণ্ট এমপ্লয়ী আপোনালোকে কোনোবা ঘৰত থাকে তেনেহ'লে কৰিব নোৱাৰিব। ইফ দ্য ফেমিলি ওৱান 15 বিঘাছ অফ লেণ্ড, 15 বিঘা যদি আপোনালোকৰ মাটি থাকে তেনেহ'লে নোৱাৰিব। 4 হুইলাৰ থাকিলে নোৱাৰিব। 2 লাখ টকালৈকে আপোনালোকৰ যদি ইনকাম থাকে তেনেহ'লে নোৱাৰিব। আপোনালোকৰ ঘৰত যদি কোনো ফিমেল মেম্বাৰ নাথাকে তেনেহ'লেও নোৱাৰিব। এইবোৰ আপোনালোকৰ গাইডলাইন হয়। এতিয়া ডকুমেণ্ট কি লাগিব আপুনি চাই লওকচোন। ফেমিলি ইনকাম প্ৰুফ, ৰেচিডেণ্ট প্ৰুফ, মোবাইল নাম্বাৰ, ইমেইল ID, পাছপৰ্ট চাইজ ফটো, আদাৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট, মানে আধাৰ কাৰ্ড, পান কাৰ্ড, এইবোৰ ভোটাৰ কাৰ্ড, এইবোৰ আপোনালোকৰ লাগিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।